वेलकम बैक टू माई चेनेल। आशा करूँ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ লগত এটা ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিম। আজি মই বনাবলৈ ওলাইছোঁ মটন বিৰিয়ানী। তাৰ বাবে মই ইয়াত 200 গ্ৰাম মটন লৈ লৈছোঁ আৰু ইয়াত অনিয়ন লৈ লৈছোঁ। পিঁয়াজখিনি এতিয়া মই ভালকৈ গোল্ডেন হোৱাকৈ ভাজি ল'ম আৰু স্পেচিয়েল ইনগ্ৰেডিয়েণ্ট বিৰিয়ানী মছলা লাগিব। যিকোনো কোম্পানীৰে ল'ব পাৰে আপোনালোকে। আৰু ইয়াৰ পিছতনো মই কি কৰোঁ আপোনালোকক দেখাই গৈ থাকিম। এটা কেৰাহীত অলপমান ৰিফাইন তেল লৈ মই ইয়াতে কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি এতিয়া ভাজি ল'ম ধুনীয়াকৈ আৰু অলপমান ইয়াতে নিমখ দিব লাগিব। অলপমান ভাজিব লাগিব পিঁয়াজখিনি। এইটো মই মোৰ ষ্টাইলত বনোৱা বিৰিয়ানীৰ টেকনিক। সকলোৱে বেলেগ বেলেগ পদ্ধতি অৱলম্বন কৰি বনায়। আৰু এই পিঁয়াজখিনি আপোনালোকে যদি বেছি তেলত ফ্ৰাই কৰিব বিচাৰে তেনেকৈও পাৰে। তেনেকৈ কৰিলে বেছি ভাল দেখি, কিন্তু হেল্থৰ কাৰণে মই কম তেলতে এনেকৈ অলপ ফ্ৰাই কৰি লওঁ। ইমান তেল খোৱা যিহেতু ভাল নহয় ৰিফাইন তেল। চাওক পিঁয়াজখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে। ইমানতে মই গেছটো বন্ধ কৰি দি পেলাই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। নন ষ্টিক কেৰাহীত ফ্ৰাই কৰিলে ভাল হয়, যিহেতু ইয়াত কম তেলতে ফ্ৰাই কৰিব পৰা যায়। মাংসখিনি মই মেৰিনেট কৰিবৰ কাৰণে মাংসখিনিৰ লগত অলপমান আদা নহৰুৰ পেষ্ট, অলপমান নিমখ, অলপমান চয়া চচ আৰু অলপমান টমেটো কেচাপ এড কৰিছোঁ। এতিয়া আমি মাংসখিনিত যিহেতু বিৰিয়ানী বনাই আছোঁ, গতিকে মই বিৰিয়ানী মছলাই দিছোঁ। বেলেগ একো মছলা দিয়া নাই, গতিকে বিৰিয়ানী মছলাৰ পৰিমাণটো অলপমান বেছিকৈ দিব লাগিব। পিঁয়াজ ভাজি লৈছিলোঁ, তাৰে দুটা ভাগ কৰি আধাখিনি মই ইয়াত দিম মেৰিনেট কৰোঁতে, আৰু আধাখিনি পিছত চাউল সিজোৱাৰ পিছত দিব লাগিব। সেইখিনি দেখাম কেনেকৈ দিয়ে দিছোঁ। এতিয়া মই ইয়াতে দৈ দিম। দৈটো অলপ বেছিকৈ দিব লাগে, যাতে গ্ৰেভিটো আমাৰ ভাল হয়। আপোনালোকে মিঠা দৈ নিদিব দেই, মিঠা দৈ দিয়া নহয় ইয়াত। ঘৰত বনোৱা দৈ দিলেও হয়। মই এনেকৈ বজাৰৰ পৰা কিনি আনি আমুল দৈটো ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে ইয়াতে হালধিও দিব নালাগে। খুব ধুনীয়াকৈ এইখিনি সানি পেলাই 2-3 ঘণ্টা ফ্ৰিজত মেৰিনেট কৰি থৈ দিম। আৰু ইয়াৰ পিছৰ প্ৰচেছবিলাক মই আপোনালোকক পিছত দেখাই আছোঁ। আমাক প্ৰয়োজন হ'ব বাসমতি ৰাইচ, কাৰণ বাসমতি ৰাইচৰ চাউলটো অলপ দীঘল দীঘল থাকে আৰু বিৰিয়ানীটো খাবলৈ ভাল হয়। মই 3জন মানুহৰ কাৰণে বিৰিয়ানী বনাম, গতিকে মই 1.5 কাপ চাউল প্ৰথমতে ধুনীয়াকৈ ধুই ল'ম। বিৰিয়ানীৰ লগত খাবৰ বাবে মই প্ৰথমতে এটা কুকাৰত 3টা ডিম বইল হ'বলৈ দিম আৰু ইয়াৰ লগত অলপমান নিমখ দি মই কুকাৰত তুলি প্ৰথমতে ডিমকেইটা বইল কৰি ল'ম, যাতে খোৱাৰ সময়ত এইকেইটা ঠাণ্ডা হৈ যায়। মই যিহেতু বিৰিয়ানীটো কুকাৰতে বনাওঁ, গতিকে বিৰিয়ানী বনাবৰ বাবে মইতো কুকাৰ গেছত তুলি দিছোঁ আৰু প্ৰথমতে কুকাৰত মই 2 চামুচ গৰু ঘিউ দি দিম। বিৰিয়ানী মই গৰু ঘিউতে বনাওঁ, যাতে টেষ্টটো ভাল আহে বিৰিয়ানীৰ। 2 চামুচ গৰু ঘিউ দি দিম। আপোনালোকে যদি বিৰিয়ানীৰ পৰিমাণটো বেছি হয় তেতিয়াহ'লে ঘিউটো অলপ বেছিকৈ দিব, সেইটো নিজৰ আইডিয়া মতে দিলেই হ'ল। আৰু এইখিনি এতিয়া ভালকৈ গৰম হ'বলৈ দিম। মোৰ ঘিখিনি গৰম হৈ গৈছে। মই এতিয়া মেৰিনেট কৰি থোৱা এই মটনখিনি, তাৰ লগতে এটা মই আলু দিছোঁ। যিহেতু বিৰিয়ানীৰ লগত মই আলু খায়ো ভাল পাওঁ আৰু দিয়েও প্ৰায়বিলাক বিৰিয়ানীত, ৰেষ্টুৰেণ্টত গ'লে আপোনালোকে দেখিব। এইখিনি মই এতিয়া কুকাৰটোলৈ ট্ৰান্সফাৰ কৰি দিম। মটনখিনি এতিয়া ধুনীয়াকৈ মই অলপ সময় ভাজি ল'ম। খুব বেছিও লৰাই থাকিব নালাগে, কাৰণ যিহেতু পিছত মই কুকাৰত চিটি দি এইখিনি বইল কৰি ল'ম। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। কিছুমানে মটনখিনি গ্ৰেভি টাইপৰ বনাই লৈ তাৰপিছত চাউলখিনি দিয়ে। মই কিন্তু একেবাৰে এক্সট্ৰাকৈ বনাই নলওঁ, একেবাৰে কুকাৰতে গোটেইখিনি কাম কৰোঁ। আৰু আপোনালোকে চালে গম পাব ভিডিঅ'টো। আৰু অতি সহজ দেই, অতি সহজে বনাব পাৰা, আৰু টেষ্টটো পূৰা ৰেষ্টুৰেণ্ট ষ্টাইলৰে হয় আৰু খাই ঘৰতে ভাল পাব। মই মটনখিনি ভাজি আছোঁ। ইয়াতে এতিয়া অকণমান জলকীয়া গুড়ি মই এড কৰি দিলোঁ। চাব, অলপমান ভাজা হোৱাৰ পিছত ইয়াত মই এতিয়া পানী দি পেলাই এইখিনি চিটি মাৰিম। সেইকাৰণে ধুই লোৱা বাসমতি ৰাইচখিনি এনেকৈ মই এটা পাত্ৰত গেছত তুলি হাফ বইল কৰিম। ইয়াত 50% বইল কৰিম, কাৰণ পিছত অলপ মই আকৌ কুকাৰত মাংসৰ লগতো বইল কৰিব লাগিব। এই পানীখিনিৰ লগত মই অলপমান তেল দি দিছোঁ, যাতে চাউলবিলাক এটা এটা হৈ থাকে, আৰু ইয়াত নিমখ দিছোঁ। এতিয়া বিৰিয়ানীখিনি এইখিনি ধুনীয়াকৈ
50% বইল হোৱাৰ পাছত গেছটো বন্ধ কৰি থ'ম এতিয়া হাফ বইল হৈ গৈছে এনেকৈ আপোনালোকে এটা চাউল দি অলপ টিপি চাব স্লাইটলি যদি অলপমান সিজিছে তেতিয়াহ'লে আপোনালোকে গেছটো বন্ধ কৰি দিব পাৰে এতিয়া এই আধা সিজা চাউলখিনি মই ইয়াৰ পৰা পানীখিনি টুকি ল'ম আৰু চাউলখিনি জৰজৰীয়াকৈ এটা পাত্ৰত টুকি থৈ দিম 7টা চিটি মাৰাৰ পাছত মই গেছটো বন্ধ কৰি দিলোঁ আৰু গেছ যোৱাৰ পাছত এনেকৈ কুকাৰৰ ঢাকনিখন খুলি দিলোঁ তাৰপিছত এতিয়া ইয়াৰ লগত মই হাফ বইল কৰি থৈছিলোঁ এই চাউলখিনি এনেকৈ এখন চালনীত টুকি থৈছোঁ এতিয়া মাংসখিনিৰ ওপৰত মই চাউলখিনি দিম দুটা তৰপত দিব লাগিব প্ৰথমতে প্ৰথম তৰপটো দি ল'ম আৰু ধুনীয়াকৈ চাউলখিনি মিলাই দিম আৰু ইয়াৰ লগতে অথনি ভাজি থোৱা পিঁয়াজখিনি আছিল যে পিঁয়াজখিনি দি দিম আৰু বিৰিয়ানীৰ লগত মই কিচমিচ খাই ভাল পাওঁ কিচমিচ নিদিলেও হয় মই কিচমিচো দুটামান দি দিম আৰু অলপমান পদিনা পাত আছিলে সেই পদিনা পাতখিনিও মই ইয়াৰ লগতে এড কৰিম এনেদৰে ধুনীয়াকৈ মিলাই লৈ বাকি থকা চাউলখিনি ইয়াত দি দিম আৰু এটা তৰপ চাউল দিলোঁ আৰু এতিয়া বাকি থকা পিঁয়াজখিনি ইয়াৰ ওপৰত ধুনীয়াকৈ দি দিম আৰু পদিনাৰ পাতখিনি বাকি থকা পদিনাৰ পাতখিনি দিলোঁ আৰু ওপৰত কিচমিচকেইটাও দি দিম এতিয়া এটা কাম কৰিম মোৰ লগত অলপ জেল লিকুইড কালাৰ আছিলে যিহেতু বিৰিয়ানীত অলপ কালাৰ হ'লে ভাল হয় গতিকে মই অলপ জেল কালাৰ দিছোঁ আপোনালোকে নিদিলে নিদিবও পাৰে যেহেতু জেল কালাৰটো ইমান হেল্থৰ কাৰণে বেয়া নহয় লিকুইড কালাৰতকৈ ভালে গতিকে অলপমান জেল কালাৰ দি দিছোঁ আৰু এতিয়া মই এইটো দুটা চিটি মাৰিম আৰু পানী নিদিওঁ যিহেতু মাংসৰ লগত পানী আছেই যথেষ্ট গতিকে ইয়াত পানী নিদিওঁ এনেকৈ কুকাৰটো বহাই দুটা চিটি মাৰি দিম বিৰিয়ানী বনোৱা হৈ গৈছে কুকাৰত দুটা চিটি মাৰাৰ পিছত মই বিৰিয়ানীখিনি এনেকৈ এটা পাত্ৰত কাঢ়ি থৈছোঁ আৰু আপোনালোকক দেখাবৰ বাবে অলপমান ডেক'ৰেশ্যন কৰিছোঁ কি ধুনীয়া মানে স্মেল আহি আছে নহয় দেখিয়ে খাওঁ লাগিছে চাওকচোন একদম ৰেষ্টুৰেণ্ট ষ্টাইলৰ মটন বিৰিয়ানী ঘৰতে অতি সহজতে বনাই আপোনালোকে খাব পাৰে আপোনালোকে নিশ্চয় খাইছেই আৰু যদি কোনোবাই খোৱা নাই মোৰ এই ৰেচিপিটো দি বনাই আপোনালোকে খাই চাবচোন আৰু কেনেকুৱা পালে মোক নিশ্চয় জনাব মোৰ মটন বিৰিয়ানী এতিয়া প্লেট ৰেডি কৰি লৈছোঁ এতিয়া খাম আৰু ধুনীয়াকৈ চাওকচোন দেখিয়ে নিশ্চয় আপোনালোকৰো খাওঁ লাগিছে এই ৰেচিপিটো আপোনালোকে নিশ্চয় ঘৰত বনাব আৰু মোক জনাব দেই কেনেকুৱা পালে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকক ধন্যবাদ